मोर नाम हल ठाकुर हेम्ब्रम और मैं आमार रामकृष्ण शिव मंदिर पूजा कमिटिर प्रेसिडेंट और पूजारिও कार्यसूची আছে पूजा आছিলে पूजार पिছত अलप मेला हब হৈ আছে और मेलार पिছত अलप 1-2 घंटा मान अलप नाइट प्रोग्राम करें कालचाराल प्रोग्राम আছে আজিলৈকে আগৰ পৰা আছে পোৱা নাই আজিলৈকে এই দিম বুলি এই আশা দি ৰাখি আছে আজিলৈকে আমাৰ এমএলএ স্যার এটা গুচি গ'ল স্বৰ্গত গ'ল মজেন এমএলএ আছিলে তাৰপিছত এতিয়া নতুনকৈ হৈছে এইটো এনেকা আৰু আমাৰ বিটিআৰত ইলেকশ্যন হৈছিল তেতিয়াও এমবিলাক কৈছিলে দিম বুলি আমাক জিকাই দিয়ক জিকাই দিয়াৰ পিছত আপোনালোকৰ মন্দিৰটো মই গোটেইখিনি ঠিক কৰি দিম এনেকা প্ৰতিশ্ৰুতি দিছে কিন্তু এতিয়ালৈকে দিয়াই নাই অকলে 6 কুইণ্টেল মান ৰড আনি দিছে আৰু 1 ট্ৰেক্টৰ বালু আনি দিছে 1 ট্ৰেক্টৰ চিপছ আনি দিছে এইখিনি আৰু নাই আছো অসম চৰকাৰৰ পৰা সবে এনেকা অনুদান পায় সবে মন্দিৰ হৈছে পকা মন্দিৰ হৈছে আমাৰ কিন্তু 1980 পৰা আছে তাৰ আগৰ পৰা মই জন্ম হোৱা নাছিলো তেতিয়াৰ পৰা মন্দিৰখন আছে মেলা হৈ আছে বহুত দীৰ্ঘদিনৰ পৰা আছে কিমান বছৰ হৈছে মেলা হৈ আছে পূজা মেলা হৈছে মোটামুটি 40 বছৰ মান হৈ আছে আমি জন্ম হোৱা নাছিলো তেতিয়াৰ পৰা হৈ আছে কিমান মেলা এদিনে হ'ব এদিনে আগৰ পৰা ইমান আমালোকৰ মেইনটেনেন্স নাই কল এদিনহে কৰো আৰু অলপ কিবা কিবি সমস্যা হৈ যায় এই কাৰণে এদিনই কৰো কাকো কৰা নাই আমাৰ এনেকা সময় মিলা নাই আৰু এই কাৰণতে অলপ অসুবিধা আছিল আমালোকৰ গাঁৱৰে এই কাৰণতে এইপিনে অলপ চলপ কৈ এইবাৰ পাতিছো আৰু কি আশা কৰিছো নেক্সট বাৰত অহা বছৰত ভালকৈ পাতিম বুলি আৰু আমাৰ ইএম ছাৰক মাতিম বুলি ভাবিছো মন্দিৰ পূজাৰী হিচাপে মই ৰাজ্যক মেছেজ দি আছো আমাৰ মন্দিৰত আগৰ পৰা যিমান আহিছে মানসিক কৰিছে ইহঁতক কিবা মনোকামনা ইয়াত কৈছে পূৰণ হৈছে আজিলৈকে ইহঁতে যি আজিও মানন কৰিছিলে আজিও এই মানন দিগি বোলা বস্তু আজিও থৈ গৈছে ইহঁতে পূজা কৰি গৈছে এনেকা বিশ্বাস আছে ইয়াতে যিজন মানসিক কৰে ইয়াতে ৰাখে আৰু হয় যে পূৰণ হৈ যায় দিয়া নাই মই আজও খুজিলে স্যার এতিয়া জিৰেন বসুমতাৰী এই আমালোকে সিধা কৈছে আমাৰ এনেকা কেপাচিটি নাই বাবু মই দিব নোৱাৰিম আমি ক'লো স্যার অলপখিনি দিয়ক আপুনি লোকালত আমাৰ লোকালত থাকে আমাৰ পদ্মবিল গাঁৱতে থাকে আমিও পদ্মবিল গাঁও আমিও আপোনাক ইলেকশ্যন সময় সহায় কৰিছোঁ আপোনাকে ভোট দিছোঁ আপোনাক ভোট দি জিকাইছোঁ তথাপি দিয়া নাই এই নাই এই ক'লে মোক আজি বিজি আছোঁ মই বেংগলত গৈ আছোঁ তেনে স্যার অহাকালি আহিম নাই অহাকালি আমাৰ ওদালগুৰিত প্ৰগ্ৰাম আছে তেনেহ'লে স্যার শুক্ৰবাৰ দিনা আহিম নাই আহিব নালাগে আমাৰ এনেকা কেপাচিটি নাই মই দিব নোৱাৰোঁ এনে ডাইৰেক্ট কৈ দিছে আমালোকে হয় কিন্তু তেতিয়াৰ এই ইলেকশ্যনৰ সময়ত আমালোকে বহুত খাটিছোঁ ঘৰে ঘৰে গৈ তাৰ কাৰণে আমালোকে কেম্পাছ কৰিছোঁ তথাপি আমালোকে এই মৰ্যাদাটো আমালোকে দিয়া নাই আজি চৰকাৰৰ পৰা কোনো সাহায্য পোৱা নাই তথাপি আমি ৰাজ্যৰ পৰা অলপ কৈ কালেকশ্যন কৰি আৰু আমাৰ মন্দিৰৰ ফাণ্ড আছে আমাৰ ফিচাৰী টেংক আছে তাৰ পৰা আমি মাছ বিক্ৰী কৰি এই পূজাখন পাতিছোঁ আৰু কি ভালেই পাতিছোঁ মোটা বিয়া হোৱা নাই পূজাখন আশা কৰোঁ আৰু নেক্সট বাৰ অহা বছৰত ইয়াতকৈ ভাল হয় যেন আশা ৰাখিছোঁ